বিয়াৰ আগতে সন্তান জন্ম দিয়াটো অপৰাধ নেকি? প্ৰশ্নটোত বহুত লেয়াৰ আছে যদিও চিম্পলকৈ ক'বলৈ গ'লে সামাজিক দৃষ্টিত গ্ৰহণযোগ্য নহ'লেও আইনৰ দৃষ্টিত ই অপৰাধ নহয়, এতিয়াও নহয়। আৰু 400 BC পৰা 400 CEৰ ভিতৰত 100,000 মানে 100,000 শ্লোকেৰে কৃষ্ণ দ্বৈপায়ন বেদব্যাসকৃত মহাভাৰততো নাছিল মানে স্বয়ং মহাভাৰতৰ সংৰচক মানে কম্প'জাৰ বেদব্যাসেই আছিল তেনে এক সন্তান যাক মাতৃয়ে বিবাহৰ পূৰ্বেই জন্ম দিছিল। তেনে আৰু মহাভাৰতীয় বিখ্যাত চৰিত্ৰ বহুত আছে। সেই কাহিনী পিছলৈ থৈ আজি ক'বলৈ ওলাইছোঁ মহাভাৰতৰ ৰচক নহয়, মহাভাৰত was not written in modern sense. Instead, it was composed and passed down orally for centuries before being written down. So in that sense, মহাভাৰতৰ কম্প'জাৰ চিৰঞ্জীৱী কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ জন্ম কাহিনী। নমস্কাৰ, মই চাংকু নিৰঞ্জন দাইনাপালি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দাইনাপালিৰ মহাভাৰত। মুনি বৈশিষ্ট্যৰ পুত্ৰ পৰাশৰ দেশ বিদেশ ভ্ৰমি এদিন যমুনা নদীৰ পাৰত উপস্থিত হ'ল। নদীখন পাৰ হ'বলৈ নাও বিচাৰি ফুৰোঁতে হঠাৎ দেখা পালে মৎস্যগন্ধা সত্যৱতীক। দেখিবলৈ ধুনীয়া, কিন্তু শৰীৰটো মাছৰ দৰে গোন্ধোৱা। সত্যৱতী আছিল মাছমৰীয়া গাঁৱৰ মুৰব্বী দশৰাজৰ, ভুল নকৰিব, দশৰথ নহয় দশৰাজৰ তুলনীয়া জি। তুলনীয়া কেনেকৈ হ'ল? কোন তেওঁৰ বায়'লজিকেল ফাদাৰ? সেই কথাটোৰ উত্তৰ পাবলৈ হ'লে আমি সত্যৱতীৰ জন্ম কাহিনী জানিব লাগিব। এদিন স্বৰ্গৰ বসু উপৰিচৰ বসুৰ চিমেন মানে বীৰ্য আকাশৰ পৰা সৰি পৰিছিল ডিউ টু এ ডিভাইন এক্সিডেণ্ট while he was thinking of his wife. আকাশৰ পৰা সৰি পৰা এই বীৰ্য যমুনা নদীত পৰিল আৰু এটা মাছে সেই চিমেন খাই পেলালে। সেই মাছটো দশৰাজ নামৰ মাছমৰীয়া গাঁৱৰ গাঁওবুঢ়াই ধৰিলে আৰু মাছটোৰ পেটটো কটাত দেখিলে তাত এটা হিউমেন বেবী গাৰ্ল সত্যৱতী। দশৰাজে সেই ছোৱালীজনীৰ নাম দিলে সত্যৱতী আৰু মৰমেৰে তাইক তেওঁ ডাঙৰ দীঘল কৰিলে। আৰু সেই সত্যৱতী অলপ ডাঙৰ হোৱাৰ পিছত নদীৰ বুকুত নাও চলাই মানুহ পাৰ কৰা কাম কৰিবলৈ ল'লে। তাতে এদিন উপস্থিত হ'লহি বৈশিষ্ট্য মুনিৰ পুত্ৰ ঋষি পৰাশৰ। বৈশিষ্ট্য মুনিৰ কথা মনত আছেনে? গৰু চুৰিৰ অপৰাধত যে অষ্টবসুক মৰ্ত্যত জীৱন কটাবলৈ অভিশাপ দিছিল, সেই বৈশিষ্ট্যৰ পুত্ৰ পৰাশৰ আহি যমুনা নদীৰ পাৰ হ'বলৈ নাও মাতিলে। মৎস্যগন্ধা সত্যৱতীয়ে নাও লগাই দিলে। ঋষি পৰাশৰৰ নাৱত উঠিল। অলপ দূৰ যোৱাৰ পিছত পৰাশৰৰ সত্যৱতীক দেখি কাম ভাৱ, প্ৰেম ভাৱ, যৌন উত্তেজনা জাগি উঠিল। তেওঁ সত্যৱতীক সেই কথা জনালে। একজেক্টলি কি বুলি ক'লে সেই বিষয়ে জনা নাযায়, মুঠৰ তেওঁ কথাটো জনালে। ঋষিৰ কথা শুনি সত্যৱতীয়ে ক'লে যে অবিবাহিত অৱস্থাত তেওঁ পুৰুষৰ সৈতে কামনা বাসনত লিপ্ত হ'ব নোৱাৰে। তেওঁৰ মাছমৰীয়া পিতাক দশৰাজে তেওঁক ইয়াৰ অনুমতি নিদিয়ে। তেতিয়া ঋষি পৰাশৰে নিশ্চিতি প্ৰদান কৰিলে যে সংগমৰ পাছতো সত্যৱতীৰ কুমাৰিত্ব অৰ্থাৎ ভাৰ্জিনিটি ব্ৰেক নহয় আৰু সমস্ত ঘটনা কোনেও নজনাকৈ গোপনে ৰখা হ'ব। অৰ্থাৎ সত্যৱতীৰ সামাজিক মৰ্যাদা আৰু নৰ্মেল লাইফত এই ঘটনাই একো প্ৰভাৱ নেপেলায়। এই নিশ্চিতি পোৱাৰ পিছত সত্যৱতীৰ আৰু একো আপত্তি নাথাকিল। মুনিয়ে নিমিষতে ক'লা ডাৱৰ মাতি নদীৰ মাজত এটা দ্বীপত কোনেও নেদেখাকৈ ঢাকি ধৰিলে। দুয়োৰে মাজত সংগম হ'ল আৰু পিছত ঋষি পৰাশৰ বেক টু হিজ ৱৰ্ক। সত্যৱতীয়ে প্ৰসৱ কৰিলে এটা পুত্ৰ সন্তান। সন্তানটি জন্মৰ মুহূৰ্ততে প্ৰাপ্তবয়স্ক হ'ল। মাতৃয়ে বিচাৰিলেই সন্তানৰ ধৰ্ম পালন কৰিবলৈ উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতি দি সেই ঠাই ত্যাগ কৰা সন্তানটি হ'ল মহাভাৰতৰ কম্প'জাৰ চিৰঞ্জীৱী কৃষ্ণ দ্বৈপায়ন বেদব্যাস। চিৰঞ্জীৱী মানে দীৰ্ঘজীৱী বা চিৰকাল জীৱিত। কৃষ্ণ মানে হ'ল ক'লা,
দৈপায়ন শব্দটো আহিছে দ্বীপত জন্ম হোৱা বাবে। বেদ মানে জানেই, বেদ মানে শ্ৰুতি, শ্ৰুতি মানে হ'ল শুনি পোৱা জ্ঞান, আৰু vyasa is a title which means arranger. বেদব্যাসৰ জন্মৰ পিছত সত্যৱতী কেনেকৈ এদিন ৰাজৰাণী হ'ল, আৰু এদিন কালৰ কুটিল পাকচক্ৰত বিবাহৰ পূৰ্বে জন্ম দিয়া সন্তানৰ সহায় লৈ অম্বিকা, অম্বালিকা আৰু দাসীৰ গৰ্ভত ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰৰ জন্ম দি বংশ ৰক্ষা কৰিব লগা হ'ল, সেইবোৰ কাহিনী বেলেগ এদিন ক'ম। আমি ডাইনাপালিবোৰৰ এটা বদনাম আছে, আমি বাহিৰা কথা বেছি কওঁ বুলি। কিন্তু কি কৰিব, কাহিনীবোৰেই তেনেকুৱা, ষ্টৰিজ উইদিন দ্য ষ্টৰিজ। এটা কাহিনী ক'ব যাওঁতে হাজাৰটা কাহিনী ক'ব লগা হয়। এই কাহিনী কোৱাটো ভাৰতত প্ৰাচীন পৰম্পৰা। কাহিনী কোৱা মানুহক ঘেৰি ধৰি মানুহে কাহিনী শুনিছিল। নিমিষা নামৰ অৰণ্যত সোণাকা নামৰ এজন ব্ৰাহ্মণে এখন পূজা পাতিছিল। তালৈ বহুত সাধু কোৱা মানুহ আহিছিল। তাৰে এজনক মানুহে ঘেৰি ধৰি ধৰি কাহিনী শুনিছিল, কিয়নো তেওঁ বহুত ধুনীয়াকৈ সাধু ক'ব জানিছিল। তেওঁ ইমান ধুনীয়াকৈ সাধু কৈছিল যে শুনিলে গাৰ নোম শিয়ৰি উঠিছিল। সেয়েহে সকলোৱে তেওঁক লোমহৰ্ষণা বুলি মাতিছিল, মানে লোমহৰ্ষক। এই লোমহৰ্ষণাৰ কথাটো ওজাপালিৰ গীততো পোৱা যায়। প্ৰথমতে লোমেখে লাগে বুলি পাৰে, মন কৰিব, প্ৰথমতে লোমেখে লাগে বুলিবাৰ, দেৱদৈত্য পশু পক্ষী হৈলা কি প্ৰকাৰ হৰি, অপ্ৰাণেৰ বন্ধু আনা হে হাঙা আহায়া হৰি অ শুনৰে মনা, এমন সুন্দৰ কানাই কৈতো দেখা নাই। আচ্ছা, ঋষি পৰাশৰে হঠাৎ আহি সত্যৱতীৰ গৰ্ভত সন্তান জন্ম দি কলৈ গুচি গ'ল? জন্মৰ পিছ মুহূৰ্ততে বেদব্যাসে কেনেকৈ প্ৰাপ্তবয়স্ক হ'ল? ৰজা শান্তনু, যিয়ে পাছলৈ সত্যৱতীক বিয়া পাতিলে, তেওঁ যদি এই ঘটনাৰ বিষয়ে জানিলেহেঁতেন, সত্যৱতীৰ প্ৰেমত হাবুডুবু খাই নিজ পুত্ৰ দেৱব্ৰতক ভীষ্ম প্ৰতিজ্ঞাৰে এটা কঠোৰ জীৱনলৈ ঠেলি দি বিয়া পাতিলেহেঁতেন নে? আচলতে কুমাৰিত্বৰ ধাৰণাটো কি? ভাৰ্জিনিটি বুলি কিবা আছে বুলি যিসকলে বিশ্বাস কৰে, সেইসকলে এই কাহিনী শুনি সত্যৱতীৰ ভাৰ্জিনিটি অক্ষুণ্ণ আছিল বুলি বিশ্বাস কৰিবনে? যদি কৰিব, কিয়? যদি নকৰে, কিয়? এইবোৰ কথা আলোচনা কৰাৰ অৱকাশ সত্যৱতীৰ সন্তান মহাভাৰতৰ সংৰচক স্বয়ং কৃষ্ণ দ্বৈপায়ন বেদব্যাসে আমালৈ থৈ গৈছে। সেইবাবেই মহাভাৰত মহান। নমস্কাৰ, মই চাংকু নিৰঞ্জন দাইনাপালী, আৰু আপোনালোকে ইমান পৰে চাই আছিল দাইনাপালীৰ মহাভাৰত। ধন্যবাদ।